কোভিডৰ তৃতীয় ঢৌৰ সময়তে লেবৰেটৰী টেকনিচিয়ানসকলৰ ন্যায্য দাবী আদায়ৰ দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে সদৌ অসম লেবৰেটৰী টেকনিচিয়ান সন্থাই। অন্যথা এলানি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিছে লেবৰেটৰী টেকনিচিয়ান সন্থাই। লেবৰেটৰী সমাজৰ হকে উত্থাপন কৰিবলৈ ওলাইছোঁ। দাবী হিচাপত বিশেষ আমাৰ নাই, কিন্তু দুটামান আমাৰ অসুবিধা চৰকাৰে অলপ মনোযোগ দি আমাৰ পিনে চালে আমাৰ সমগ্ৰ লেবৰেটৰী টেকনিচিয়ান সমাজৰ উন্নতি আৰু আমাৰ কিছু সকাহ পাম বুলি আমি আশা ৰাখিছোঁ। দাবী হিচাপত আপোনালোকে সকলোৱেও জানে যে যেতিয়া ক'ভিড আৰম্ভ হৈছিল 2019 চনত, তেতিয়াই চব মানুহৰে মানে এনেকুৱা হৈছিল, চব মানুহ ক'ভিড বুলি ক'লে যেনেকুৱা ভয়ৰ এটা সৃষ্টি হৈছিল পৰিৱেশ। সেই টাইমতে মানুহৰ যেতিয়া পেটতে হাত ভৰি লুকাইছিল, সেই সময়ত আমি আমাৰ লেবৰেটৰী টেকনিচিয়ানসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পৰিয়ালৰ কথাও নাভাবি আমি সমাজৰ কল্যাণৰ অৰ্থে সকলো লেবৰেটৰী টেকনিচিয়ানে ক'ভিডৰ সন্মুখ সমৰৰ সেনানী হিচাপে নমুনা সংগ্ৰহৰ লগতে টেষ্ট কৰাৰ লগতে ডাটা এণ্ট্ৰিৰ দৰে গুৰুত্বপূৰ্ণ কাম এটা আমি সুকলমে কৰি গৈছিলোঁ। আৰু 2019 চনৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে অসমৰ প্ৰত্যেকজন চুকে কোণে থকা লেবৰেটৰী টেকনিচিয়ানে এই কাম এতিয়ালৈকে কৰি আহিছে আৰু কৰি যামো, আমি সমাজৰ স্বাৰ্থৰকে কৰি যাম। গতিকে মই ইয়াতে দুখিত যে আমাক সন্মুখৰ সেনানী বুলি চৰকাৰে স্বীকৃতি দিও, প্ৰথম শ্ৰেণীৰ সন্মুখৰ সেনানী বুলি আমাক ক'ভিডৰ সময়ত স্বীকৃতি দিও, সেই হিচাপে কিন্তু এতিয়ালৈকে আমাৰ অসম চৰকাৰে কোনো ধৰণৰ সেনেকুৱা মৰ্যাদা বা কোনো ধৰণৰ ভাত্তা আমাক দিয়া নাই, যাৰ কাৰণে আমাৰ লেবৰেটৰী টেকনিচিয়ানসকল সঁচাই মানসিকভাৱে বহুখিনি ভাগি পৰিছোঁ। আৰু ইয়াৰ মাজতে মই এইটো স্মাৰ্টব্য এইটো কওঁ যে এই ক্ষেত্ৰত আমাৰ এতিয়ালৈকে দুবাৰলৈকে আমাৰ CHO, ANM, আশা, অংগনবাদী ৱাৰ্কাৰ সকলোকে কিছু নহয় কিছু পৰিমাণে আৰ্থিক সকাহ দিয়াৰ কাৰণে কিছু নহয় কিছু অনুদান চৰকাৰৰ ফালৰ পৰা দিয়া আমাৰ পৰিলক্ষিত হৈছে। তাত আমাৰ ক'ব লগা নাই, আমি সেই ব্যৱস্থাটোক আমি স্বাগতম জনাইছোঁ। পাওক সকলো আমাৰ সহকৰ্মী, মানে সকলো আমি একে লগ হৈ আমি কাম কৰিছোঁ, তেওঁলোকে পোৱাত আমাৰ আপত্তি নাই। কিন্তু দুখৰ বিষয় আৰু আমি বুজি পোৱা নাই কি কাৰণে আমিও একেলগে শাৰীত থৈ কান্ধত কান্ধ থৈ ক'ভিডৰ কাৰণে অসমৰ ৰাইজৰ স্বাৰ্থত অসমৰ ৰাইজৰ আমি এটা সুস্থ জীৱন আৰু সুস্থ সমাজ দিয়াৰ কাৰণে আমি যদিও একেলগে সমৰত জঁপিয়াই পৰিছিলোঁ, কিন্তু কি কাৰণে অসম চৰকাৰে আমাৰ প্ৰতি চকু দিয়া নাই বা আমাক সেই মৰ্যাদাটো তেওঁলোকৰ সমানত আমিও কিয় অলপ হ'লেও পোৱা নাই, সেই বিষয়ে আমি বহুত দুখিত। আৰু প্ৰত্যেকজন লেবৰেটৰী টেকনিচিয়ানে হয়তো মই আজি আপোনালোকে মোক বৰপেটা প্ৰেছ ক্লাবক অশেষ ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাক এই সুবিধাখিনি দিয়াৰ কাৰণে। মানে প্ৰত্যেকজন লেবৰেটৰী টেকনিচিয়ানে হয়তো মোৰ দৰে ক'ব পৰা নাই, কিন্তু মোৰ যি ভাষা, প্ৰত্যেকজন লেবৰেটৰী টেকনিচিয়ানৰ এই ভাষা, অসমৰ চুকে কোণে থকা লেবৰেটৰী টেকনিচিয়ান, না NRSM না পাৰ্মানেণ্ট, এইটো কোনো কথা। বুধবাৰে বিয়লি বৰপেটা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে সংগঠনটোৱে। ক'ভিডকালীন অৱস্থাত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি লেবৰেটৰী টেকনিচিয়ানসকলে ক'ভিডৰ সন্মুখ সমৰৰ সেনানী হিচাপে নমুনা সংগ্ৰহ কৰাৰ লগতে ডাটা এণ্ট্ৰিৰ দৰে গুৰুত্বপূৰ্ণ কামসমূহো 2020 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে ক'ভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈছে, আপোনালোকে যদি অসহযোগ কৰে কৰ্মত বা আপোনালোকে যে যিটো দাবী আৰু সেই দাবীটো যদি মানি নলয়, ৰাইজৰ কেনেকুৱা ক্ষতি হ'ব পাৰে? চাওক দাদা, মই বাৰে আপোনালোকক কৈছোঁ যে আমি সদায় ৰাইজৰ পক্ষতে আছোঁ। কাৰণ আমি যিহেতু যোনদিনা আমি এটা মেডিকেল প্ৰফেশ্যনত স্বাস্থ্য বিভাগত আমি চাকৰি লৈছিলোঁ, হয়তো আমি কোনো ধৰণৰ হয়তো অলপ ডক্টৰবিলাকৰ এটা ওথ থাকে, মই যিমান দূৰ জানো, মানে ডক্টৰবিলাকৰ এনেকুৱাকৈ এটা মানে শপত গ্ৰহণ কৰে। আমাৰ এতিয়ালৈকে হোৱা নাই, ভৱিষ্যতৰ হ'ব যে মই কেতিয়াও ৰাইজৰ সেৱা কৰিম, কেতিয়াও ইয়াৰ পৰা পিছলৈ নাহোঁ। আমি যদিও কোৱা নাই, আমাৰ চবৰে এইটো কথা, আমি কেতিয়াও ৰাইজৰ অমংগলৰ কাৰণে বা ৰাইজক পিঠি দি আমি কোনো বেলেগ পদক্ষেপ নলওঁ। কিন্তু যিহেতু চৰকাৰ এখন অভিভাৱক হয় সকলোৰে, গতিকে অভিভাৱকসকলত আমাৰ যেনেকুৱা অসুবিধা থাকিলে আমি দেউতাক কওঁ, আমি এতিয়া অভিভাৱক হিচাপে চৰকাৰক লৈছোঁ, আমি বাৰম্বাৰ দাবী জনাই আছোঁ। আৰু চাওক আপোনালোকেতো ইমান সংবাদ কৰি ফুৰে, চাওক এতিয়া আমি এজন NRSM কৰ্মচাৰী, 15 বছৰ আমাৰ চাকৰি কাল হ'ল, এতিয়া 22,000 23,000 মই ৰাখিয়ে কৈছোঁ, ক'ব নালাগে। বাকী EPF বা হাবি জাবি কোনো ধৰণৰ মানে নাই, এই হিচাপত চলি আছোঁ। তো বহুত অসুবিধা হয় না, গতিকে অসুবিধা হ'লেতো অভিভাৱক ক'বই। আৰু এইটো মই বাৰম্বাৰ কৈছোঁ যে আমি কোনো সমাজ বিৰোধী কামত কেতিয়াও নাযাওঁ, আমি কেতিয়াও ৰাইজক পিঠি দি কেতিয়াও আমি নকৰোঁ। কিন্তু চৰকাৰ হিচাপত
চৰকাৰেও কথাটো গম পাব লাগিব এইটোও কিন্তু হয় চৰকাৰে এইটো কথা গম পাব লাগিব এতিয়া বৰপেটা প্ৰেছ ক্লাবক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকৰ থ্ৰুদি এই মেছেজটো বা এই সংবাদবিলাক যদি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই গম পায় বা চৰকাৰৰ কাণত পৰে আৰু তেওঁলোকে যদি কিবা সদিচ্ছাৰে কিবা আমাৰ প্ৰতি অলপ আমাক মৰম কৰে বা অলপ আমাৰ যিখিনি যোগ্য যিখিনি আমাৰ কিন্তু যোগ্য দাদা আমি যিখিনি কথা কৈ আছোঁ এই আজিৰ তাৰিখত এইটো আমি প্ৰাপ্য আৰু যোগ্য সেইখিনি আমি সেইখিনি বস্তু আমি পালে আমাৰ একো অসুবিধা নাই আমি সদায় তৃতীয় ঢৌ চতুৰ্থ ঢৌ যি ঢৌ আহিলেও আমি সদায় প্ৰস্তুত জীৱনক আমি আওকাণ কৰি জীৱন মৰণক আওকাণ কৰি আমি সদায় আগবঢ়া প্ৰস্তুত আৰু তাৰ প্ৰমাণ আমি 2019 চনত দি ৰাখিছোঁ 2019 চনত কিছুমান লেবৰ টেকনিচিয়ান 5 মাহ 6 মাহলৈকে ঘৰত যোৱা নাই কেনেকুৱা যাব বুঢ়া মা দেউতা আছে পতি সন্ততি আছে গতিকে কি কাৰণে যাব এনেকুৱা তাত থাকি আমি বিভিন্ন অসুবিধাৰ মাজেৰে কাম কৰিছোঁ আৰু প্ৰথম দৌৰ সময়ত অকল লেবৰ টেকনিচিয়ানৰ বাহিৰে কোনেও ক'ভিড টেষ্ট কৰিব জনা নাছিল বা চৰকাৰেও দিয়া নাছিল এইসকল সেনানীক চৰকাৰে বিশেষ ভাত্তা প্ৰদান কৰাৰ বাবে আজি সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে চৰকাৰক দাবী জনাইছে সংগঠনটোৱে ডিপ্ল'মাৰ ভিত্তিত সকলো লেবৰেটৰী টেকনিচিয়ানক দৰমহা দিয়া আৰু NSMত নিয়োজিত হৈ থকা লেবৰেটৰী টেকনিচিয়ানসকলক জ্যেষ্ঠতাৰ ভিত্তিত স্থায়ী পদত নিযুক্তি দিয়াৰ বাবে দাবী জনায় এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত পদক্ষেপ ল'বলৈ সংবাদমেলত আহ্বান জনায় সংগঠনটোৱে অন্যথা সংগঠনটোৱে গণতান্ত্ৰিক পদ্ধতিৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজি সংবাদমেলযোগে সংকাৰ দিয়ে উক্ত সংবাদমেলত সদৌ অসম NSM লেব টেকনিচিয়ান সন্থাৰ সভাপতি দীপেন ডেকা প্ৰমুখ্যে কেইবাজনো কাৰ্যকৰ্তা উপস্থিত আছিল বৰপেটাৰ প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট তৰংগ লাইভ